কনসিষ্টেন্সি মানে কোনো পাৰফেক্ট ষ্ট্ৰিক নহয়। কনসিষ্টেন্সি মানে কাম বেক কৰিব পৰা স্কিল। এতিয়া তোমাৰ মনত আহিব পাৰে কনসিষ্টেন্সি কি? কনসিষ্টেন্সি এনেকুৱা ধৰণৰ বস্তু, আমি এটা প্লানাৰ বনাইছোঁ, সেই প্লানাৰ ডেইলি কৰি থাকোঁ, সেইটোৱে হ'ল কনসিষ্টেন্সি। এতিয়া আমি আমাৰ টপিক লৈ ঘূৰি আহোঁ। কনসিষ্টেন্সি যদি এদিন ব্ৰেক হৈ যায়, সেইটো কোনো প্ৰব্লেম নাই, কোনো ধৰণৰ কোনো প্ৰব্লেম নাই। যদি তুমি এদিন কোৱাইট হৈছে বাবে তুমি যদি এদিন বন্ধ হৈছে বাবে তুমি যদি কোৱাইট কৰি এৰি দিয়া, সেইটোৱে মেজৰ প্ৰব্লেম। বেছিভাগ মানুহে ভাবে গ্যাপ আহিলে আমি বাদ দিওঁ, কোৱাইট কৰি দিওঁ, এনেকুৱা ধৰণৰ মাইণ্ডছেট আহিলে শেষ। আমাৰ প্ৰব্লেম হয় অল অৰ নাথিং মাইণ্ডছেট। আৰু এইটোৰ সলিউশ্যন হ'ল আমি যেনেকুৱা নেক্সট দিনা কৰিব লাগিল নৰ্মেল লাইফত আহিব পাৰিম, মানে নৰ্মেল লাইফত আহি যি কাম কৰিব লগা আছিল সেইটো কৰিম, আৰু আমাৰ যেনেকুৱাভাৱে মানে কনসিষ্টেন্সি আছিল সেইভাৱে আকৌ চলিম। আৰু বেছিভাগ মানুহে এইটো নকৰে। আজি ব্ৰেক হৈছে, কালি আজিৰ আৰু কালিৰ 2 দিন মিলি যিখিনি কাম সেইখিনি একেবাৰে কৰিবলৈ লয়। এইটো কেতিয়াও সম্ভৱ নহয়। তুমি আজিৰ কামটো আজি শেষ কৰা, যদি টাইম বাচি যায় তেনেহ'লে তুমি তাৰ পিছৰ দিনৰ কাম যিটো আছে সেইটো কৰিব পাৰা।